মানিকপুৰত ই ৰিক্সা চালক সন্থাৰ উত্তাল প্ৰতিবাদ। ই ৰিক্সা চালকৰ পৰা আৰক্ষীয়ে ধন সংগ্ৰহ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ। বঙাইগাঁও জিলা মানিকপুৰৰ আজি ই ৰিক্সা চালক সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মানিকপুৰ পাতিলাদহা চকিয়ালি শতাধিক ই ৰিক্সা চালকসকলে মানিকপুৰ চাৰিআলি চকৰ পৰা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰি মানিকপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত শেষ কৰে। মানিকপুৰৰ ই ৰিক্সাৰ পৰা মানিকপুৰ আৰক্ষীয়ে 500 টকাকৈ জৰিমনা আদায় কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত ই ৰিক্সা চলাচল বন্ধ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ই ৰিক্সা চালক সন্থা জিন্দাবাদ, আৰক্ষী ধন সংগ্ৰহ কৰা বন্ধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। মানিকপুৰ ই ৰিক্সা চালকসকলে আৰক্ষীৰ এই কাৰ্যৰ তীব্ৰ সমালোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰীক হস্তক্ষেপ দাবী কৰে। বিষয় যে আজি বঙাইগাঁও জিলাৰ মানিকপুৰত বহু পিলপিলি ই ৰিক্সাক ধৰি ফাইন ভৰাইছে। কিছুমানৰ লৈছে 1200 টকা, কিছুমানৰ লৈছে 500 টকা। আৰু আমি যেতিয়া সুধিলোঁ প্ৰশাসনক তেতিয়া ক'লে নহয়, ই ৰিক্সাসকল হাইৰোডত উঠিব নোৱাৰে। ঠিকে আছে, আমি মানি লৈছোঁ। যেতিয়া পাতিলাদহা গাঁৱৰ পৰা মানিকপুৰলৈ এখন ই ৰিক্সা আহিব আৰু সাধাৰণতে পেচেঞ্জাৰবিলাক আহে ক'ত? পাতিলাদহাৰ পৰা আমাৰ কলেজত আহে, মানিকপুৰ ব্লকত আহে আৰু বিভিন্ন বেংকত আহে। যদি পাতিলাদহাৰ পৰা মানিকপুৰ আহোঁতে আধাতে যদি আমি এৰি দিওঁ 1 কিলোমিটাৰ আগত, তেতিয়াহ'লে পেচেঞ্জাৰজনে ক'ত যাব আৰু ই ৰিক্সাৰ ড্ৰাইভাৰজনে ক'ত যাব? সেই কথাবিলাক বুজিব চেষ্টা নকৰে। ৰাতিপুৱাই যেতিয়া ওলাই আহে 6টা বজাত, কিবাকৈ ভাড়া মাৰি দিনটো কষ্ট কৰি 500 টকা, 400 টকা, 300 টকা এটা পাওঁ নেকি, সেনেকৈ আশা কৰি আহে। আৰু যেতিয়া পুলিচ প্ৰশাসনে এজন চালকক ফাইন ভৰাই 500 টকা, 1200 টকা, 1000 টকা, তেতিয়াহ'লে চালকসকল কেনেকৈ চলিব? সেইকাৰণে আমি ওলাই আহিছোঁ আজি মানিকপুৰ ই ৰিক্সা চালকসকলৰ একেলগে ওলাই আছোঁ। মানিকপুৰ ই ৰিক্সা সন্থাই আমি ক'ব বিচাৰিছোঁ এই চৰকাৰখনক যে তোমালোকৰ যদি ইমানেই ৰাজকোষত ধনৰ অভাৱ হৈছে, তেতিয়াহ'লে আমাৰ ঘৰত আহক, আমি কামলা কৰি আপোনালোকক পইচা দিম। কিন্তু পিলপিলি যিসকলে চলায়, ই ৰিক্সা যিসকলে চলায়, তেখেতসকলৰ পৰা যাতে 1 টকাও কোনো পৰ্যায় কালেকশ্যন নলয়, ফাইন যাতে নলয়। আৰু কৈছে যে জানুৱাৰী মাহটো এনেকৈ চলিব দিয়ক, তাৰপিছত বোলে খুলি দিব। এয়া কোন দেশৰ কথা? এয়া সহ্য কৰা নহ'ব, কোনো পৰ্যায়ে সহ্য কৰা নহ'ব। এজন ই ৰিক্সা চালকে মাত্ৰ 300 বা 400 টকা দিনটো কষ্ট কৰি হাজিৰা পায়। কোনো ৰকম 2 লিটাৰ তেল নিব নোৱাৰে, মিঠাতেল নিব নোৱাৰে, অকণমান মাংস নিব নোৱাৰে, মাছ নিব নোৱাৰে, কোনো ৰকম দুসাঁজ খায় মানে। আৰু সেইখিনি মানুহৰ ওপৰত এনেকুৱা অত্যাচাৰ চলোৱাটো আমি সহ্য কৰিব নোৱাৰোঁ। ৰাজকোষত ধনৰ অভাৱ হৈছে, অসম চৰকাৰৰ প্লেনিঙৰ অভাৱ। আজি যিমান চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিমান যি ধাৰ কৰিছে, সেই ধাৰ দুগুণৰ ওপৰত দুগুণ হৈ আছে। আৰু সেই ধাৰবিলাক মাৰিব ওলাইছে আমাৰ ই ৰিক্সা চালকসকলৰ পৰা টেক্স লৈ। যে ঠেলাৱালা ৰিক্সাৱালাক দেখিলে মৰম কৰিবা, আচলতে তেওঁ কথাটো উল্টাকৈহে কৈছে। ঠেলাৱালা ৰিক্সাৱালাক দেখিলে পিটিবা, ইয়াৰ মিনিংটো হৈছে সেইটোৱে। আমি 300 টকা ভাড়া পাওঁ, ঘৰৰ পৰিয়ালকে দিম না মই ছোৱালীজনীকে টিউশ্যনৰ ফিজে দিম? টিউশ্যন কৰিব গ'লে মাহত 500 লাগে যিকোনো ক্ষেত্ৰতে। আৰু আধাৰ কাৰ্ড বনাইছোঁ আমি, বঙাইগাঁও ডিষ্ট্ৰিক্ট দিব লাগিল, চিৰাং দিছে। এতিয়া আৰু আধাৰ কাৰ্ডখন বনাব লাগিলে 100 টকা দিব লাগে। আৰু এতিয়া পাতিলাদহা বজাৰত যেতিয়া আমি যাম, আমি যদি 1 কিলোমিটাৰ এখন যাব নোৱাৰোঁ বা ধান অলপ লৈ যাব নোৱাৰোঁ, তাতে লৈ গ'লে যদি 500 টকা ফাইন ভৰে, তেতিয়া আমি চলিম কেনেকৈ? এতিয়া মাননীয় মুখ্যমন্ত্ৰীয়ে এই কেছটো অতি সোনকালে আমাৰ এই বস্তুটো চাই দিয়ক যে ক'ত কি হৈ আছে।
মুখ্যমন্ত্ৰী নিজে চিন্তা কৰক, হাইৰোডৰ মাজেদি আমি যাব নালাগে ঠিক, তাৰ কাষেদি আমাক সৰু ৰাস্তা এটা দিয়ক, আমি তাতে উঠি যাম। আমিতো চৰবুক যাব খোজা নাই, আমি বিজনী যাব খোজা নাই, আমি সামান্য পাইতলাৰা বাজাৰত যাব খুজিছোঁ। সেইখিনিও পুলিচ প্ৰশাসনে বাধা কৰিছে। কি যুক্তিত বাধা কৰিছে? মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰিলে ভাল হয়। আৰু এইখন আমাৰ ৰিচিপ্ট লৈছে, এইখন ৰিচিপ্ট লৈছে, 500 টকা ৰিচিপ্ট লৈছে। তেওঁৰ ঘৰত আজি ৰাতিপুৱা এতিয়া নিব লাগে ঔষধ পানী, কিন্তু তেওঁলোকৰ এতিয়া হাতত পইচা নাই। আমি তুলি টেক্স দিব লাগিব। ইয়াৰ মুখ্যমন্ত্ৰীয়ে বিহিত ব্যৱস্থা কৰি দিব লাগিব, নহ'লে আমি বৃহত্তৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম।